আজি বীর বিরসা 150 জন্ম জয়ন্তীর উদ্দেশ্যে আমার এই খুচরাবাড়ি খমদুবাড়ি বেটিবাড়ি আর মাছবার বাকি রাইজ যেহেতু আজি এই প্রোগ্রামখন সুকলমে ধুনিয়াকে এটা পালন করেছে তার কারণে মই রাইজক মোর তরফর পৰা আখিক ধন্যবাদ দিছোঁ আর আগলৈ যাতে মাছবার বাকি রাইজ যিকোনো কোনা কোচা গাঁৱে ভূঞে বীর বিরসা মুন্ডার এই স্থাপিত করে পুনৰ সম্মান যাতে দিয়ে আর আমি বীর বিরসা মুন্ডার হয়ে সম্মান পাই থাকো আর সেই হিসাবে আগন্তলৈ চলিয়ে থাকিব বলে মোর আশা। বিরসা মুন্ডা সংঘ পুথিভঁৰালৰ উদ্যোগত আৰু বেটিবাড়ি চাহ মজদুৰ সংঘৰ লগতে সমূহ মাজবাটবাসী ৰাইজৰ সহযোগত ৫৫ বাৰ্ষিক শহীদ বীর বিরসা মুন্ডাৰ জন্ম জয়ন্তী 150 সংখ্যক আমি উদযাপন কৰিছোঁ। 1 নং খামদুবাৰী খুচৰাবাৰী চেণ্টাৰত আমি অতিকে আনন্দিত যে আজি আমাৰ বিরসা মুন্ডা সংঘৰ উদ্যোগত আজি 15 বছৰ 15তম আমি জন্ম জয়ন্তী পালন কৰিবলৈ আমি সুখী হৈছোঁ। শহীদ বীর বিরসা মুন্ডাৰ যি নীতি আদৰ্শ তেখেতক প্ৰতি সন্মান জনাই তেখেতৰ যি আদৰ্শ তেখেতে যি কাম কৰি যোৱা আধৰুৱা কামখিনি আমি দায়িত্ব লৈ পেলাই আমাৰ সমাজৰ মানুহখিনিক আমি যাতে আগুৱাই লৈ যাব পাৰিম, সমাজখনক সংস্কাৰ কৰি পেলাই সমাজখনৰ শিক্ষিত দিশত আগবঢ়াই লৈ যাম, অৰ্থনৈতিক দিশত আগবঢ়াই লৈ যাম আৰু ৰাজনৈতিক দিশত আগবঢ়াই লৈ যোৱাৰ কাৰণে উদ্দেশ্যেৰে আজি আমি এই জন্ম জয়ন্তী উলহ মালহলে সকলো জাতি ভাষা ধৰ্ম নিৰ্বিশেষে আমি পালন কৰিবলৈ লৈছোঁ। আমাক সকলো জাতি জনগোষ্ঠীৰ মানুহে আমাক সহায় কৰিছে, তাৰ কাৰণে মই সমূহ মাজবাটবাসী ৰাইজক ধন্যবাদ জনাইছোঁ। আমি সাধাৰণ যুৱকসকলক এইটোৱে আহ্বান জনাইছোঁ যে বিৰচা ভগৱানে যেতিয়া নিচাযুক্ত দ্ৰব্যৰ পৰা সকলোকে নিজৰ শৰীৰটোক ভালদৰে গঠিত কৰি ৰাখিব পাৰে, যাতে তেওঁলোকৰ শৰীৰটো যেতিয়া ঠিক থাকিব, মন মগজু ঠিক থাকিব, শিক্ষাৰ ক্ষেত্ৰতো আগবাঢ়ি যাব, অৰ্থনৈতিক ক্ষেত্ৰতো আগবাঢ়ি যাব আৰু জাতিটোৰ হকে মাত মাতি যাব। আমাৰ জাতিৰ যি অধিকাৰ আছে, আমি জাতিৰ যি সমস্যা আছে, আজি আমি ঝাৰখণ্ডত ST হয় SC হয় কিন্তু আজি অসমত পোৱা নাই, তাৰ কাৰণে আমি মাত মাতি যাব লাগিব। তাৰ কাৰণে বিৰচা মুন্ডা যেনেকা ব্ৰিটিছৰ লগত যুদ্ধ কৰিছিলে, ঠিক আমি আমাৰ জাতীয় স্বাৰ্থৰ কাৰণে আমি সংবিধানৰ যিটো অনুচ্ছেদ ধাৰা আছে সেই ধাৰা মতে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আমাৰ জাতিটোক আগুৱাই লৈ যাবৰ কাৰণে আমাৰ দাবীসমূহ পূৰণ কৰিবলৈ আমি কাম কৰি যাম। এইটো বিৰচা মুন্ডা সংঘৰ মানে 15তম কাৰ্যসূচী আৰু তেখেতৰ জন্ম জয়ন্তী 150 সংখ্যক। হয়, এইবাৰ আমি 150 সংখ্যক वीर शहीद बिरसा मुंडा देव के जन्म जयंती उद्यापन करे के लिए हमने सक्षम होली। और यहाँ हमने के भीतिबारी ACMS संगे हमने के माझबाट एरिया के जितना हमने के राइज मान हैं सब हमने के प्रोग्राम करे के लिए सहायता कर लें से कर ले। सबसे पहले मैं बिरसा मुंडा संघ पुथीभँराल तरफ से और उद्यापन समिति तरफ से सब जान के मैं बहुत बहुत धन्यवाद देख खोजाता हूँ, जेहेतु उमान के बिना सहयोग में हमने प्रोग्राम टा सक्सेस करे नहीं पारबई। तो सेकार ले आज उमान के सब बाटे से सहयोग दिलें, सेकार ले उमान के विशेष करके आज के दिन में मैं धन्यवाद दी थी। और आज के प्रोग्राम जेहेतु सुंदर ढंग से खुजरे से चलते हुए एखन तक बढ़िया से चल है। और लास्ट प्रोग्राम हमने के रहे कल्चर प्रोग्राम सांस्कृतिक खुंदिया के प्रोग्राम है, तो उटा भी जाते हमने के धरती आबा बिरसा भगवान जाते हमने के आशीष और कृपा दे, ताकि वो प्रोग्राम भी हमने मजा रकम चला पारबई। अदालगुरि हालामनि रायजो राजाफोरनि थाखाय गोजोनथाव खौरां। अदालगुरि नोगोरनि गलमा सकआव गोदानै केगवायारि अट'मबाइल्स बेखेवदों। गलमा सकनि ब्रह्म पेट्रल पाम्पनि साखाथियाव सुजुकी, हुंडाई, मारुति कारफोरनि रिपेयारिं, वाशिं, नांगौ रोखोमनि खालार होनाय जायो। लोगोसे बेवहाय अरिजिनेल पार्ट्सफोरखौबो मोननो हागोन।